Welcome to Janardhan's Gyan Mantras. Please subscribe the channel Janardhan's Gyan Mantras. আজি আমি মহাকৰ্ষণৰ দ্বিতীয় খণ্ডটো আলোচনা কৰিম। মই জনাৰ্দন তামুলী ফুকন। গ্ৰেভিটেশ্যনৰ সেকেন্ড পাৰ্ট। আজি আমি আলোচনা কৰা বিষয়বস্তু কেইটা হৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব, মুক্ত অধোগমন বা ফ্ৰী ফল আৰু মধ্যাকৰ্ষণিক ত্বৰণ। এই তিনিটাৰ বিষয়ে আমি আজি এই খণ্ডটোত আলোচনা কৰিম। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ। সেইটো আছিল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই পৰস্পৰক আকৰ্ষণ কৰে। এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গাণিতিক প্ৰকাশটো হৈছে F = G(M)(d²). এতিয়া আহোঁ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব। ইয়াৰ সহায়ত আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বলটোক ব্যাখ্যা কৰিব পাৰি। আমি মানুহে হওক বা বিভিন্ন জীৱসমূহ পৃথিৱীত যে আছোঁ, ইয়াৰ পৰা যে আঁতৰি গুচি যোৱা নাই, এই কথাটো আমাৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰই ব্যাখ্যা কৰিব পাৰে। তাৰোপৰি ইয়াৰ সহায়ত পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি ব্যাখ্যা কৰিব পাৰি। আমি জানো যে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ এটা নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰি থাকে আৰু ইয়াক মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। আকৌ ইয়াৰ সহায়ত সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি ব্যাখ্যা কৰিব পাৰি। আমি জানো যে বিভিন্ন গ্ৰহসমূহ সূৰ্যৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰি থাকে আৰু ইয়াৰ ব্যাখ্যা আমাৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰই আগবঢ়ায়। অৱশেষত ইয়াৰ সহায়ত চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰপৃষ্ঠত উঠা জোৱাৰ ব্যাখ্যা কৰিব পাৰি। সমুদ্ৰপৃষ্ঠত যি জোৱাৰ ভাটা উঠি থাকে তাৰ কাৰণ হ'ল চন্দ্ৰ আৰু সূৰ্যৰ লগত পৃথিৱীৰ মহাকৰ্ষণ বল আৰু ইয়াক মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰই ব্যাখ্যা কৰিব পাৰি। এতিয়া আহোঁ মুক্ত অধোগমন বা ফ্ৰী ফল। ভূপৃষ্ঠৰ ওপৰৰ পৰা এৰি দিলে বস্তু এটা মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ ঘূৰি আহে। ইয়াকে মুক্ত অধোগমন বোলে। যিকোনো এটা বস্তুৱে যদি আমি চাওঁ, ওপৰৰ পৰা যদি আমি দিওঁ, নিশ্চয় ভূপৃষ্ঠলৈ ঘূৰি আহিব আৰু ইয়াৰ কাৰণ হ'ল পৃথিৱীৰ মধ্যাকৰ্ষণ বল আৰু এই ক্ৰিয়াটোকে কোৱা হয় মুক্ত অধোগমন। এতিয়া আহোঁ মধ্যাকৰ্ষণিক ত্বৰণ, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বাবে ওপৰৰ পৰা ভূপৃষ্ঠলৈ নামি অহা বস্তুৰ ক্ষেত্ৰত যি ত্বৰণৰ সৃষ্টি হয় তাকে মধ্যাকৰ্ষণিক ত্বৰণ বোলে। আমি জানো যে ওপৰৰ পৰা যেতিয়া বস্তু এটা তললৈ আহে, ইয়াৰ বেগৰ পৰিৱৰ্তন ঘটে, অৰ্থাৎ বেগৰ পৰিমাণ বৃদ্ধি হয় আৰু ইয়াৰ কাৰণটো হ'ল পৃথিৱীৰ মধ্যাকৰ্ষণ বল আৰু মধ্যাকৰ্ষণ বলৰ বাবে যি ত্বৰণৰ সৃষ্টি হয় তাকে কোৱা হয় মধ্যাকৰ্ষণিক ত্বৰণ। এটা মধ্যাকৰ্ষণিক ত্বৰণৰ উদাহৰণ চাওঁ। ক্ৰিকেট বল এটা যিমান ওপৰৰ পৰা পৰে সিমানেই খেলুৱৈজনৰ বলটো ধৰাত কষ্ট হয়। যিমান বেছি ওপৰৰ পৰা পৰিব সিমানেই বলটো ধৰিবলৈ খেলুৱৈজনে বেছিকৈ বল প্ৰয়োগ কৰিব লাগিব, অৰ্থাৎ বেছিকৈ কষ্ট হ'ব। ইয়াৰ কাৰণটো হ'ল মধ্যাকৰ্ষণিক ত্বৰণ। ইয়াৰ ফলতে বেছি ওপৰৰ পৰা পৰা বস্তুৰ ক্ষেত্ৰত অন্তিম বেগৰ পৰিমাণটো বৃদ্ধি পায়। মধ্যাকৰ্ষণিক ত্বৰণক স্মল g আখৰেৰে সূচিত কৰা হয়। ইয়াৰ স্মল gটো আমাৰ গ্ৰেভিটিৰ পৰা আহিছে। মধ্যাকৰ্ষণিক ত্বৰণৰ SI একক হ'ল মিটাৰ/ছেকেণ্ড²। আমি জানো যে ত্বৰণৰ SI একক মিটাৰ/ছেকেণ্ড²। যিহেতু মধ্যাকৰ্ষণিক ত্বৰণো এটা ত্বৰণেই, সেইবাবে ইয়াৰ SI এককো হ'ব মিটাৰ/ছেকেণ্ড²। কেতিয়াবা আমাৰ পৰীক্ষাত ইয়াৰ বিষয়ে আহে। আকৌ মধ্যাকৰ্ষণিক ত্বৰণৰ মান হ'ল 9.8 মিটাৰ/ছেকেণ্ড²। ইয়াৰ মানটো কেনেকৈ উলিয়াই আমি পিছত চাম। পৰীক্ষাত আহি থকা এটা বিশেষ প্ৰশ্ন হ'ল প্ৰমাণ কৰা যে স্মল g = কেপিটেল G × কেপিটেল M/r²। ইয়াত স্মল gটোৱে মধ্যাকৰ্ষণিক ত্বৰণ বুজাইছে, কেপিটেল Gটোৱে
মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুজাইছে কেপিটেল M টোৱে পৃথিৱীৰ ভৰ বুজাইছে আৰু কেপিটেল R টোৱে পৃথিৱীৰ ব্যাসাৰ্ধ বুজাইছে এটো আমাৰ প্ৰমাণ কৰিবলৈ আহে এতিয়া আমি সমাধান চাওঁ ধৰা হল M ভৰৰ বস্তু এটা মধ্যাকৰ্ষণ বল Fৰ ফলত G ত্বৰণেৰে অধোগামী হৈছে ইয়াত বস্তুটোৰ ভৰ M আৰু ইয়াৰ ত্বৰণ হৈছে স্মল g আৰু ইয়াৰ ওপৰত প্ৰয়োগ কৰা মধ্যাকৰ্ষণ বল হল F এতিয়া গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি আমি লিখিব পাৰিম F = mg কাৰণ জানো যে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা বল ইয়াৰ ভৰ আৰু ত্বৰণৰ সমানুপাতিক বা সমান সেইবাবে গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি আমি লিখিব পাৰিম কেপিটেল F = mg ইয়াত F টোৱে মধ্যাকৰ্ষণ বল বুজাইছে স্মল m টোৱে বস্তুটোৰ ভৰ বুজাইছে আৰু g টোৱে ত্বৰণ বুজাইছে ইয়াক আমি সমীকৰণ 1 নাম দিলো আকৌ ধৰা হল পৃথিৱীৰ ভৰ কেপিটেল M আৰু স্মল m ভৰৰ বস্তুটোৰ মাজৰ দূৰত্ব পৃথিৱীৰ ব্যাসাৰ্ধ কেপিটেল R ৰ প্ৰায় সমান আমি ধৰি ললো পৃথিৱী আৰু বস্তুটোৰ মাজৰ যোনটো দূৰত্ব হয় তাৰ সেই দূৰত্বটো পৃথিৱীৰ ব্যাসাৰ্ধৰ প্ৰায় সমান যেহেতু পৃথিৱী পৃষ্ঠতে বস্তুটো আছে সেইবাবে ইয়াৰ ব্যাসাৰ্ধৰ প্ৰায় সমান হ'ব ইয়াৰ দূৰত্বটো সেইবাবে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি পৃথিৱী আৰু বস্তুটোৰ মাজত ক্ৰিয়াশীল মহাকৰ্ষণ বলটো আমি উলিয়াব পাৰিম এনে ধৰণেৰে F = capital G into capital M into small m by r²। আগতে আমি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে পাইছিলো F = G mm by d²। ইয়াত যেহেতু বস্তুটো আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো ইয়াৰ ব্যাসাৰ্ধৰ সমান সেই কাৰণে আমি d জায়গাত আমি r বহাইছো সেইবাবে আমি পাইছো F = G mm by r²। ইয়াক আমি সমীকৰণ 2 নাম দিলো এতিয়া আমি সমীকৰণ 1 আৰু 2 দুইটা লগ কৰিলে আমি পাম mg = G mm by r²। দুই পক্ষতে আমি দেখিলো স্মল m আছে তেনেহলে আমি স্মল m কটাকটি কৰিলো আৰু তেতিয়া হলে আমি পাম স্মল g = capital G into capital M by r²। হেতুৱে হল আমাৰ প্ৰমাণ নিশ্চয় বুজি পাইছা এতিয়া আহো মধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান নিৰ্ণয় আমি মধ্যাকৰ্ষণিক ত্বৰণৰ অৰ্থাৎ জিৰ মান 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পাইছিলো এটা কেনেকৈ পাইছিলো তাক আমি প্ৰমাণ কৰিবলৈ চাওঁ ইয়াত পৃথিৱীৰ ভৰ capital M = 6 into 10⁻24 kg পৃথিৱীৰ ব্যাসাৰ্ধ capital R = 6.4 into 10⁻6 মিটাৰ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মানটো হল 6.67 into 10⁻11 নিউটন মিটাৰ স্কয়াৰ পাৰ কিলোগ্ৰাম স্কয়াৰ এইগিটা আমাৰ জনা মান এতিয়া আমি মধ্যাকৰ্ষণিক ত্বৰণৰ মানটো উলিয়াবলৈ যাম আমি জানো যে small g = capital G into capital M by r²। এতিয়া প্ৰতিটো ৰাখিতে যদি হিহঁতৰ মান কিটা বহাও আমি পাম g জায়গাত বহালো আমি 6.67 into 10⁻11 capital M ৰ জায়গাত পৃথিৱীৰ ভৰটো বহালো 6 into 10⁻24 আৰু capital R ৰ জায়গাত পৃথিৱীৰ ব্যাসাৰ্ধটো বহালো 6.4 into 10⁻6 ইয়াত স্কয়াৰ থকা কাৰণে স্কয়াৰ দিয়া হৈছে এতিয়া 6.67 আৰু 6 ৰ লগত যদি পূৰণ কৰা হয় তেতিয়া হলে আমি পাম 40.02 আকৌ 10⁻11 আৰু 10⁻24 যদি আমি কৰো আমি পাম 10⁻24 - 11 তলত থাকিলে 6.4 টো স্কয়াৰ কৰিলে হ'ব 40.96 আৰু 10⁻6 টো স্কয়াৰ কৰিলে হ'ব 10⁻12 এতিয়া আমাৰ ওপৰত থাকিলে 40.02 আৰু তলত থাকিলে 40.96 এতিয়া 10⁻12 টো যদি আমি ওপৰলৈ লৈ যাওঁ তেতিয়া হলে মাইনাস হ'ব আৰু পাম 40.02 into 10⁻13 - 12 next 40.02 into 10⁻13 - 12 কৰিলে পাম আমি 10 আৰু তলত থাকিলে 40.96 এতিয়া ওপৰৰ 40.02 আৰু 10 যদি পূৰণ কৰো আমি পাম 400.2 আৰু তলত থাকিলে 40.96 আৰু ওপৰটোক যদি তলটো আমি হৰণ কৰো তেতিয়া হলে আমি জিৰ মানটো পাম 9.77 যাক আমি
9.8 বুলি লিখিব পাৰিম এতেকে জিৰ মানটো হ'ব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ নিশ্চয় বুজি পাইছা আজিলৈ ইমানখিনি আছিল তোমালোকে যদি ভাল পাইছা তেতিয়াহলে মোৰ ভিডিও কিটা শেয়াৰ কৰি দিবা আৰু মোৰ বিভিন্ন ভিডিওসমূহ পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰ সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ প্লিজ লাইক the video and subscribe the channel Janardhan's Gyan Mantras thank you